ডেইলি অনলাইন আৰ্নিং এপ্লিকেশ্যনৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটো অন কৰি পেলাই অল অপশ্যনত ক্লিক কৰি দিয়ক। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই নতুন স্পেচিয়েল ভিডিঅ'টোলৈ। তো বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আপোনালোকে পাব এটা এনেকুৱা ৱেবছাইট, যিটো ৱেবছাইটত আপোনালোকে ছাইন আপ কৰাৰ লগে লগে ইয়াত আপোনালোকে 10 টকাৰ পৰা 100 টকাৰ ভিতৰত যিকোনো ছাইন আপ বনাছ পাই যাব। আৰু বন্ধুসকল, মই ছাইন আপ কৰোঁতে ইয়াত 20 টকা এটা পাই গৈছিলোঁ। আৰু চাওক, ইয়াত আপুনি যিমান আৰ্নিং কৰিব সেই পইচাখিনি ৰিডিম লগাবৰ কাৰণে মাত্ৰ মিনিমাম ৰিডিম 50 টকা দিয়া আছে। 50 টকা আৰ্নিং হ'লে পইচাটো ডাইৰেক্ট আপুনি পে'টিএমত ল'ব পাৰিব আৰু পে'টিএমত ইনষ্টেণ্ট পাই যাব। তো বন্ধুসকল চাওক, মোৰ ডিছক্ৰিপশ্যনত এই ৱেবছাইটটোৰ লিংকটো দি দিম। আপোনালোকে সেই লিংকত যেতিয়াই ক্লিক কৰিব ডাইৰেক্ট ই আপোনাক ৱেবছাইটলৈ লৈ আহিব। আৰু লৈ অহাৰ পিছতে বন্ধুসকল আপোনালোকৰ ওচৰত এনেকুৱাকৈ পেজ অ'পেন হৈ যাব। তো বন্ধুসকল চাওক, ইয়াত আপোনালোকে চিলেক্ট লেংগুৱেজত ক্লিক কৰি দিব। তাৰপাছত ইয়াত আপুনি ইংলিছ চিলেক্ট কৰি ল'ব। তাৰপাছত বন্ধুসকল এই ওপৰৰ পূৰণ চিনডালত এবাৰ ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল আপোনাৰ ওচৰত এনেকুৱাকৈ পেজ অ'পেন হৈ যাব। তো বন্ধুসকল চাওক, এই ৱেবছাইটটোৰ নাম হৈছে পে'বক্স। আপোনালোকে হয়তো নিশ্চয় ধৰিব পাৰিছে। এই পে'বক্স ৱেবছাইটটোতে আপোনালোকে ছাইন আপ কৰাৰ লগে লগে ইয়াত আপোনালোকে 10 টকাৰ পৰা 100 টকাৰ ভিতৰত যিকোনো ছাইন আপ বনাছ পাই যাব। আৰু যদি ইয়াত আপোনালোকে 50 টকাৰ ওপৰত পাই যায় ডাইৰেক্ট ৰিডিমেই লগাব পাৰিব পইচাটো আপোনাৰ পে'টিএম একাউণ্টত। তো বন্ধুসকল একদম লিগেল আৰু জেনুইন ৱেবছাইট হয়। তো চাওক, এতিয়া আপোনালোকে ইয়াত ছাইন আপ কৰিবৰ কাৰণে ওপৰৰ এই ছাইন আপ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত এনেকুৱা এটা পেজ অ'পেন হ'ব। তো বন্ধুসকল ইয়াত আপোনালোকে ছাইন আপ উইথ গুগলত ক্লিক কৰি দিব। অ'কে, তাৰপাছত আপোনাৰ গুগল একাউণ্ট আহি যাব, আপুনি চিলেক্ট কৰি ল'ব। তাৰপাছত বন্ধুসকল ইয়াত আপোনাৰ নামটো খুজিব। বন্ধুসকল ইয়াত আপোনাৰ নামটো দি পেলাই তলৰ পিনে আপডেট নেমত ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল ইয়াত আপোনাৰ দুটা অপশ্যন পাই যাব পইচাটো ৰিডিম লগাবৰ কাৰণে, পে'টিএম আৰু মবিকুইক। যদি আপোনাৰ পে'টিএম একাউণ্টত KYC নাই তেতিয়াহ'লে পে'টিএম একাউণ্টটো বাদ দিয়ক। আপোনালোকে মবিকুইক একাউণ্ট এটা খুলি লওক আৰু মবিকুইক এপ্লিকেশ্যনটোত পইচাটো ৰিডিম লগাব পাৰিব। আপোনাৰ কোনো টেনশ্যন নাই। যদি আপোনাৰ KYCৰ কাৰণে কিবা প্ৰব্লেম আছে পে'টিএমত তেতিয়াহ'লে মবিকুইক একাউণ্টৰ ফোন নম্বৰটো দি দিয়ক ইয়াত। আৰু যদি মবিকুইকত ল'ব নিবিচাৰে, পে'টিএমত ল'ব বিচাৰে, আৰু পে'টিএমত মিনি KYCটো আপোনালোকে সৰু ল'ৰা ছোৱালী হ'লেও কৰি ল'ব পাৰিব। মা দেউতাৰ ভোটাৰ আইডিৰে সেইটো কৰি ল'ব আপোনালোকে। মিনি KYCটো বাৰ কৈছোঁ। তো ইয়াত পে'টিএম নাম্বাৰটো বা মবিকুইক নাম্বাৰটো দি দিব। তাৰপাছত ইয়াত লিংক ৱালেটত ক্লিক কৰি দিব। তো বন্ধুসকল মই পে'টিএম নাম্বাৰে দিছিলোঁ। তাৰপাছত ইয়াত আপোনাৰ চিটি চিলেক্ট কৰিব ক'ব। ইয়াত আপোনালোকে গুৱাহাটী দি পেলাই আপডেট চিটিত ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল আপোনাৰ পে'টিএম নাম্বাৰ বা মবিকুইক নাম্বাৰ এনেদৰে আহি যাব। তো ইয়াত মই পে'টিএম নাম্বাৰ দিছিলোঁ, মোৰ নাম্বাৰটো আহিছে। এতিয়া গেট OTPত ক্লিক কৰি দিম। তাৰপাছত মোৰ সেই পে'টিএম নাম্বাৰটোত এটা OTP কোড আহিব আৰু সেই কোডটো দি পেলাই আপডেট মোবাইলত ক্লিক কৰি দিম। তাৰপাছত বন্ধুসকল এনেদৰে আহি যাব। এতিয়া ওপৰত দেখা পাইছে আপোনালোকে স্কাইপ অপশ্যনটো, স্কাইপত ক্লিক কৰি দিম। তাৰপিছত বন্ধুসকল কিবা যদি এডভাৰ্টাইজমেণ্ট আহে আপোনালোকে একবাৰ বেক কৰি দিব। তাৰপাছত বন্ধুসকল এনেদৰে পে'বক্স ৱেবছাইটটো অ'পেন হৈ যাব। তো বন্ধুসকল চাওক, ইয়াত মই ছাইন আপ কৰোঁতে ইয়াত মই 20 টকা এটা ছাইন আপ বনাছ পাই গৈছিলোঁ। তো এতিয়া মই ৰিডিম লগাবৰ কাৰণে মই আৰু 30 টকা আৰ্নিং কৰিব লাগিব। আৰু সেই 30 টকা আৰ্নিং কৰাৰ ইয়াত বহুতো পদ্ধতি আছে, আড্ডা পদ্ধতি আছে ইয়াত পইচা উপাৰ্জন কৰা। মই আপোনালোকক বুজাই দিম। তো এতিয়া 3 লাইনত ক্লিক কৰি দিছোঁ। আপোনালোকৰ ওচৰত চাওক এই ৰিডিম অপশ্যনত ক্লিক কৰি দিছোঁ। আৰু দিয়াৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব মই কোনো আৰ্নিং কৰা নাই, মাত্ৰ ছাইন আপ বনাইছে। ইয়াত 20 টকা পাই গৈছোঁ, ৱালেটত শ্ব' হৈছে। ইয়াত লিখিয়ে দিছে ইউ নিড ৰেষ্ট 13 মোৰ ফৰ ৰিডিম। মানে চাওক, ইয়াত আৰু 30 টকা আৰ্নিং কৰিব পাৰিলে ডাইৰেক্ট ৰিডিম লগাব পাৰিম পইচাটো পে'টিএম একাউণ্টত। অ'কে বন্ধুসকল, তো এতিয়া বলক আপোনালোকক সেই আড্ডা পদ্ধতি বুজাই দিওঁ। প্ৰথমটো হৈছে ট্ৰেণ্ডিং টপিক। আপোনালোকে ইয়াত পষ্ট কৰি পেলাই ইয়াত পইচা উপাৰ্জন কৰিব পাৰিব। ইয়াত কিবা পেইড পলছ বুলি আছে, এইটো মই ভালদৰে নাজানো। ইয়াত আপোনালোকে গেম খেলি ইয়াত আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰিব। তাৰপিছত যিকোনো পষ্ট আপোনালোকে আপলোড কৰি ইয়াত আৰ্নিং কৰিব পাৰিব। ইয়াত পাজেল গেম কৰি ইয়াত আপোনালোকে পইচা আৰ্নিং কৰিব পাৰিব। ইয়াত আপোনালোকে পাৰ্টিচিপেট কৰি পেলাই যিকোনো কণ্টেষ্টত পাৰ্টিচিপেট কৰি পেলাই ইয়াত পইচা আৰ্নিং কৰিব পাৰিব। আৰু ইয়াত আপুনি ৰিফাৰ আৰ্নিং কৰিব পাৰিব। তো বন্ধুসকল মোৰ মতে বেষ্ট ইয়াত ৰিফাৰ আৰ্নিঙত ইয়াত আপোনালোকে 105 টকালৈ জিকিব পাৰিব। কিন্তু 5 টকাটোতো এনেই পাই যাব, কিন্তু 100 টকাটো কেনেকৈ জিকিব সেইটো চাওক, কেনেকৈ আপোনালোকে ৰিফাৰ কৰি জিকিব পাৰিব। তো ৰিফাৰ এণ্ড আৰ্ণত ক্লিক কৰি দিব বন্ধুসকল। তাৰপাছত এনেকৈ লোডিং লৈ এনেকুৱা পেজ এখন অ'পেন হ'ব। তো ভালদৰে চাওক বন্ধুসকল, ইনভাইট ইয়ৰ ফ্ৰেণ্ডছ, কপি ৰিফাৰেল লিংকত এবাৰ ক্লিক কৰি পেলাই বন্ধুসকল আপোনাৰ লিংকটো কপি হৈ যাব। তাৰপাছতে ইনভাইট ফ্ৰেণ্ডছত ক্লিক কৰি দিব। আৰু দিয়াৰ লগে লগে বন্ধুসকল হোৱাটছএপলৈ লৈ আহিব। আৰু হোৱাটছএপত আপোনাৰ যিকোনো বন্ধু এজনক আপোনাৰ লিংকটো শ্বেয়াৰ কৰি দিয়ক। তো ইয়াত মই লিংকটো শ্বেয়াৰ কৰি দিলোঁ। আৰু এতিয়া এই লিংকটো যদি ক্লিক কৰি পেলাই মোৰ বন্ধুজনে এই ৱেবছাইটটোত ছাইন আপ কৰে, মই তৎক্ষণাত 5 টকা পাই যাম মোৰ পে'বক্স ৱালেটত। অ'কে, ইয়াত আপোনালোকে 6জন বন্ধুক ইনভাইট কৰিলে 30 টকা আৰ্নিং কৰিব পাৰিব আৰু ডাইৰেক্ট পইচাটো ৰিডিম লগাব পাৰিব। যদি আপুনি ছাইন আপত 40 টকালৈ পাই যায় তেতিয়াহ'লে মাত্ৰ 2জন বন্ধুক ইনভাইট কৰিলে আপোনাৰ 50 টকা আৰ্নিং হৈ যাব আৰু আপুনি ৰিডিম লগাব পাৰিব। তো দেখাই পাইছে ইয়াত ফ্ৰেণ্ডছ ছাইন আপ ইউ গেট ৰেষ্ট 5।
যদি সাইন আপ কৰে বন্ধুজনে তৎক্ষণাৎ 5 টকা এটা আৰ্নিং হৈ যাব আৰু যদি সেই বন্ধুজনে আৰু 50 জন বন্ধুক জইন কৰাব পাৰে পেবক্স ৱেবছাইটত তেতিয়াহ'লে বন্ধুসকল আপুনি আৰু তৎক্ষণাৎ ইয়াত 100 টকা পাই যাব তো বন্ধুসকল মানে ইয়াত আপোনালোকৰ এক লেভেলৰ আৰ্নিংও হৈ যায় তো বন্ধুসকল বেছি দেৰি নকৰি আপোনালোকে ফটাফট ৱেবছাইটটো শ্বেয়াৰ কৰক জইন কৰক আৰু ফ্ৰী পেটিএম কেছ আৰ্নিং কৰক তো আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গুড বাই